এইখন দেখিছে সুমনি আৰু ইয়াৰ ফ্ৰণ্টতে আছে আপোনাৰ ঢকুৱাখানা মহাবিদ্যালয়। কিন্তু বাহিৰৰ পৰাই অলপমান দেখাই দিছোঁ। স্থাপিত 1966 পালোহি। আপোনাৰ এইফালে দেখিছে ফাট বিহু বুলি লিখা আছে। একচুৱেলি ফাট বিহু বুলি ক'লে ঢকুৱাখানা বুলি নহয়, গোটেই অসমে বিখ্যাত একচুৱেলি। ত' ইয়াত বহুত ডাঙৰকৈ সকলো জনজাতিয়ে মিলি মানে মাঘৰ বিহু নে বহাগ বিহু টাইমত কোন টাইমত হয় সেইটো নাজানো। ইয়াতে একচুৱেলি পতা হয় ফাট বিহু। ধুনীয়াকৈ ডাঙৰকৈ তোৰণ দিয়া আছে, ফাট বিহু বুলি লিখা আছে। ত' বাহিৰৰ পৰাই দেখাই দিছোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো এবাৰ। অ'কে হে গাইছ, বৰ্তমান আছোঁ মাছখনে চেপাখোৱাকে, মাছখোৱা। ত' ইয়াতে ফিল আপ কৰি ল'লোঁ। টাইম হৈছে 6:34। তাৰপৰা ওলাই আহিলোঁ প্ৰায় 5:40-50, প্ৰায় 6টা বাজিলে। ত' হে গাইজ, ভেৰি গুড মৰ্ণিং অল অফ ইউ। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। একচুৱেলি এইকেইদিন যিটো গৰম দি আছে ন, সেইটো কাৰণে অলপমান সোনকালে ওলাই দিলোঁ একচুৱেলি। আৰু মোৰো অলপ কাম আছিলে। ত' আমি ভাস্কৰ, এইফালে বিকাশ 220, এইফালে সুযোগীত আছে যোগেন আৰু তাৰ লগতো। ত' ওলাই মেলি এতিয়া চেপাখোৱা নে চেপাখোৱা মাছ খোৱা, মোৰ মানে কনফিউজন লাগি থাকে হা। ত' মাছ খোৱা হ'ব লাগিব। ত' মাছখোৱা টাউন পাৰ হৈছোঁ। সিহঁতৰ ঘৰৰ পৰা প্ৰায় কিমান চেপাখোৱা টাউনলৈ 4-5 কিলোমিটাৰমান হৈ যাব লাগে। ত' 4-5 কিলোমিটাৰ আহিলোঁ। বাকী এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই, ঠিকে আহিছোঁ। তাতে ফিল আপটো কৰি কিনি আজি তেনেকৈ ক'তো ৰখিবলগীয়া ষ্টপেজ নাই, চিধা চিধি গৈ থাকোঁ আৰু এতিয়া। একচুৱেলি মেইন জেগাকেইটা তিনিআলি চাৰিআলিকেইটা চিনি পাওঁ, কিন্তু তেনেকৈ একজেক্টলি প্ৰত্যেকটো জেগা মানে চিনি নাপাওঁ। এইটো ৰাস্তা মই প্ৰথম আহিছোঁ। এইটো ঢকুৱাখানা টাউনৰ কাৰণে একচুৱেলি শ্বৰ্টকাট হয়। এইটো ৰাস্তা দি আহোঁতেও আমি এইটো ৰাস্তা দি আহিছিলোঁ। বাকী তাত হামিত্ৰ ঘৰত থাকি আহিলে ৰেডিঅ' আৰু ইন্দ্ৰজিৎ, সিহঁতিকেইটা লাহে দিয়ে আহিব। বাকী ঠাণ্ডা লাগি আছে অলপমান। কালি পৰহি আহি পাওঁতে একচুৱেলি দেৰি হ'ল ৰাতি হোৱাৰ কাৰণে। এইফালে মাছ ধৰি আছে ৰাতি হোৱাৰ কাৰণে একচুৱেলি দেখোন ভিডিঅ' বনোৱা নাছিলোঁ। ৰাতিপুৱা মাছ ধৰিব লাগ গৈছিলে। নাম বেচা কাম বি আছে মাছ খোৱা। ত' এতিয়া মই মেইন ৰিজনটো কৈ দিছোঁ। ঢকুৱাখানা একচুৱেলি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। দলং অ'পেনিং কৰোঁতে মই ফাৰ্ষ্ট আহিছিলোঁ ধেমাজিলৈকে। তো ধেমাজিৰ পৰা আগলৈ অহা নাছিলোঁ। ঢকুৱাখানা অহা প্লেনো আছিলে আৰু প্লাছ মানে তো আমাৰ লগত বিৰিঞ্চি বিয়া আছিলে একচুৱেলি কালি। তো বিয়া খাবলৈ আহিলোঁ, প্লাছ এইফালে আমাৰ গোগামুখ ফুৰিবলৈ গ'লোঁ আৰু ঢকুৱাখানা টাউনখনো চালোঁ। তেনেকৈ কৰি মানে অল এৰাউণ্ড সৰু সুৰা ৰাইড এটা কৰিলোঁ একচুৱেলি। তো মেইন কাৰণটো আছিলে আমাৰ বিয়া খাবলৈ অহা হয়। তো ঢকুৱাখানাৰ পৰা একচুৱেলি মাজুলীলৈ বেছি দূৰ নহয়। মাজুলীলৈ কালি চাইছিলোঁ কিমান 35 কিলোমিটাৰমান হ'ব লাগে সিহঁতৰ ঘৰৰ পৰা। মাজুলী যাম বুলি ভাবিছিলোঁ একচুৱেলি। গোগামুখ যোৱাৰ কাৰণে মাজুলীলৈ যোৱা নহ'ল আৰু আজিতো ৰাতিপুৱাই ওলালোঁ। বিৰিঞ্চিক যুগ্ম জীৱনৰ বহুত শুভকামনা জনালোঁ, শুভেচ্ছা থাকিল। ইয়াত একচুৱেলি তেলৰ দামটো 100 টকা, আমাৰ তাতকৈ 2 টকা বেছি। সোণাৰীত আছিলে 97, আমাৰ তাত 98। বাকীবিলাক চাব পেলাব কি। তো কালি একচুৱেলি গোগামুখ গ'লোঁ। গোগামুখ বহুত দিনৰ পৰা নামটো শুনি আছিলোঁ। NHPC নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাটৰ। তো কালি এইটো একচুৱেলি চাই আহিলোঁ। জেগাটো একচুৱেলি অৰুণাচলৰ একদম গাতে লাগি আছে, সীমাত আছে। ইন্দ্ৰজিতে একচুৱেলি তাত কাম কৰিছিলে, সেইটো কাৰণে তাৰ ভিতৰলৈ যাব পাৰিলোঁ। মানে ভিতৰলৈ মানে একচুৱেলি একেবাৰে জেগাতটো যাব নিদিয়ে। গেট এখন আছে, মানে তাত বেৰিকেড দেখাইছিলে, বাঁহৰে বনাই থৈ দিছে। তাত একচুৱেলি বহুত প্ৰটেষ্ট হৈ আছে। আমি যাওঁতে কেইবাটাও তেনেকৈ পাই গৈছোঁ, ধৰ্মগত অনুষ্ঠান তেনেকৈ পাই গৈছোঁ একচুৱেলি। বহুত দিনৰ পৰা এইটো বনিও আছে, প্লাছ মানে বন্ধ কৰিবৰ কাৰণে লাগিও আছে একচুৱেলি মানুহখিনি। এখন কি হয় বিল নিচিনা, ধুনীয়া লাগিছে জেগাটো। নাম আছে যদিও মই নাজানিছোঁ।
কোনোবাই যদি জানে ঢকুৱাখানাৰ পৰা চাই আছে তেন্তে ক'বচোন এইখন কি হয়। নদীৰ নিচিনাটো লগা নাই। নদীৰ নিচিনা লগা নাই একচুৱেলি, বিল নিচিনাই লাগিছে। এইখন নদী নে বিল হবে? কি বিল বাৰু? অঁ এৰাহুতি। ओके गाइस, এৰাহুতিটোক বিদায় দিওঁ জেগাডোখৰ। ধুনীয়া জেগা, মজা হবে। ইয়াৰ পৰা ফাৰ্ষ্ট গৈ এতিয়া ধেমাজি পাম চাগে, তো ধেমাজিৰ পৰা গোলাজান পাম। তো ক'ত সোমাওঁ চাই লওঁ, ৰুটি চুটি কিবা এটা খাই ল'ব লাগিব ইয়াতে। ইয়াতো ৰাতিপুৱাই মাছ ধৰিবলৈ গ'ল বে। কি কৰ, ৰখিবি নেকি? অঁ গাইজ, টাইম হৈছে চাওক 6:56 আৰু মানুহ চাওক ইয়াত মাছ ধৰা। এই মাছটো কিহৰ কাৰণে ধৰা হৈছে? মাছ কিবা আছে নেকি? কি আছে? হে নহয়, কি কাৰণে ধৰিছে? নে সদায় ধৰে? কি সদায় ধৰে ন? অঁ বিশেষ একো কাৰণে ইয়াত একচুৱেলি এনেকৈ মাছ ধৰে, তো এইটো নৰ্মেল ইয়াৰ কাৰণে। মই ভাবিছিলোঁ কিবা হৈছে। পোৱালিটা সুধিছোঁ কিবা আছে নি বোলে, মাছ আছে বোলে। কেলৈ ধৰিছে সুধিছোঁ, এনেই সদায় ধৰে বোলে ইয়াত, এনেই ধৰিছে বোলে। চ' গাইজ, এইটো চাইডে নৰ্মেল একচুৱেলি, তো ইয়াত সদায় ধৰে বুলি ক'ব নোৱাৰি, কিন্তু এনেকৈ মাছ ধৰে আৰু। তো আমাৰ এইফালেতো মেক্সিমাম আপোনাৰ মাইকী মানুহবিলাকে ইমান মাছ নধৰে, তো ইয়াততো মই বেছিভাগ মাইকী মানুহে দেখিলোঁ। বাকী ভাল লাগিছে কিবা এটা দেই। চ' এইফালেদি আমি সোমাই দিছিলোঁ। এইটো হৈছে মেইন হাইৱে। ৱেলকাম টু ধেমাজি। ধেমাজি টাউনখন পাৰ হয় বগীবিললৈ মাজত যিখিনি ভিউ পোৱা যায় ন, তো মানে এইটো চাইডৰ পৰা এইখিনি পাহাৰ দেখা যায়। একচুৱেলি এই ভিউটো বহুত মজা লাগে, ভাল লাগে একচুৱেলি। বহুত ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আৰু দলং দুখন বনাইছে ন। ধেমাজি টাউনত এণ্ট্ৰি কৰিলোঁ। চ' দোকান চোকানবিলাক খুলিছে এখন দুখন, বাকী কিমান টাইম 7টা বাজিছে, তো চব বন্ধ আছে। ইয়াত নৰখোঁ, একেচতে আমি গোলাজানলৈ যাওঁগৈ, কাৰণ তাত ৰখি একচুৱেলি বেছি দেৰি হোৱাও নাই। তাত ৰখি মানে ষ্টপেজ মাজত এটাই দিম বুলি ভাবিছোঁ, সেইটো কাৰণে ইয়াত নৰখোঁ। মানে ইয়াত ৰখিলে আকৌ তাত ৰখিব লাগিব নিচিনা হ'ব, আৰু অকণমান দেৰি হৈ গ'লে আপোনাৰ ৰ'দ ওলাব, ৰ'দত আৰু মানে বাইক চলাবলৈ মন নাযায়। বাকী এতিয়া আৰু কেছ নাই, ৰাস্তা একদম ধুনীয়া।
গান্ধী নদী নেকি অ'কে পানী চানী নাই এতিয়া শুকাই আছে গান্ধী নদী তো একজেক্টলি মই নামটো পঢ়িবলৈ নহ'ল কিন্তু যি কিবা এনেকৈ আছিলে যদি ভুল হৈছে মানে ঘূৰাই দিব গান্ধী নদী হ'ব লাগে বতোৱা ষ্টাইল বতোৱা বৰ্তমান আছোঁ গোলাজানত গোটেইখিনি আহি গণেশ হোটেল আৰু গণেশ হোটেলতে বাহিৰতে বহি লৈছোঁ গোটেইখিনি আছে ইয়াত চবেই এবাৰ হাইটো কৰি খাব লাগে তো এইফালে ৰুটি লৈ লৈছোঁ লগত স্প্ৰাইট আছে তো ইয়াতে খাই বৈ মেলি ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ কৰি মেলি লাহে দিয়ে যামগৈ আৰু তো অ'কে গাইছ ইয়াত খাই বৈ মেলি হৈ গ'ল আমাৰ তো গোটেইখিনি ধুনীয়াকৈ খাই ল'লোঁ ৰুটিয়ে খালোঁ একচুৱেলি ব্ৰেকফাষ্টটো ভাত চাত নাখাওঁ ভাত খালে কৈছোঁ বা বাইক চলাবলৈ মন নাযায় মানে গধুৰ লাগে তো চবেই খাই মেলি ইয়াত ৰেডি হৈ গ'লোঁ তো খাই মেলি এতিয়া ঘৰলৈ যাওঁ আৰু তো একচুৱেলি আপোনালোকে প্ৰথমতে যিকেইটা ভিডিঅ' ক্লিপ মানে মই শ্বৰ্টকৈ দিছিলোঁ ন ঢকুৱাখানা কলেজ আৰু এইখন কি বুলি কয় মুগাৰ যিখন আছিলে তো আৰু ফাট বিহু যিটো তো সেইকেইটা ভিডিঅ' ক্লিপ একচুৱেলি মই শ্বৰ্ট মানে সেইদিনাখন এইটো গোগামুখ যোৱাৰ দিনাই কৰিছিলোঁ গোগামুখ যোৱা ভিডিঅ'টো নিদিলোঁ মানে তো এইটো এক্সট্ৰাকৈ এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ তো কি হ'ল ভাবিলোঁ কি ভিডিঅ'কেইটা বেছি দীঘল নকৰোঁ তো সেইটো কাৰণে শ্বৰ্টকেইটা মানে ইয়াতে দি দিলোঁ কম সৰুকৈ দিছোঁ একচুৱেলি ইমান দীঘল হোৱা নাছিলে মানে এক্সট্ৰা ভিডিঅ' নবনালোঁ তো এতিয়া আমি সকলো খাই বৈ মেলি যাবলৈ ওলাইছোঁ দেন ভিডিঅ'টো আজি বাজিলে ইমানতে সমাপ্ত কৰোঁ আহোঁতেতো বগীবিলখন দেখাইছিলোঁ তো এতিয়া বগীবিলখন নেদেখাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক গাইজ একচুৱেলি নেক্সট প্লেন আৰু বনি আছে তো ট্ৰেকিং এটাত যাম বুলি ভাবিছোঁ তো ক'ত যাম নকওঁ এতিয়া তো ছাছপেন্সত থাকক চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'বিলাক পাই থাকে লগ পাম নতুন এটা ভিডিঅ' নতুন জেগাত দিলে তাতে টেক কেয়াৰ বাই বাই জয় অসম এণ্ড থেংকছ ফৰ ৱাচিং গাইজ